Good morning everyone. Good morning, no, good night. No, रातिए पापा আৰু মা উঠিছিলে মই শুই আছিলো তাইছত মই উঠি গলো ব্ৰাছ চাছ কৰি এয়া পিন্ধাই দিলে মাই পাপা গাছ ধুইছে এতিয়া আমি ঘৰ যাবলৈ আছো বুলি কোৱা ভালকৈ একচুৱেলি একদম ৰাতিপুৱা 3টাতে মানে আমি ডিসাইড কৰিছো যে এতিয়া ঘৰলৈ যাম গৰম বন্ধ যিহেতু সেই কাৰণে আৰু সেই কাৰণে আমি এতিয়া ঘৰ যাবলৈ ওলাইছো আৰু ইফালে বৰষুণ দেখিছেনে ঘৰলৈ অহা গোটেই জাৰ্নিটো ভিডিঅ' বনাব নহ'ল কাৰণ আমি ঘৰত নোকোৱাকৈ আহিছোঁ ছাৰপ্ৰাইজ দিম বুলি ভিডিঅ' বনাব নহ'ল এয়া ঘৰত আহি পেলাই আৰু এয়া বনাইছে পায়স চ' এয়া খাবলৈ দিছোঁ ল'ৰা ছোৱালীক আৰু এতিয়া মই মা ঘৰতো কোৱা নাই চ' মা ঘৰতো যাম খাই বৈ অলপ আবেলিকৈ যাম চ' আৰু ভিডিঅ' আৰু আগলৈ চাই থাকিব আৰু এইফালে পায়স প্লেটত বাঢ়ি পেলাই এনেকৈ ঢাকি দি দিছোঁ কলপাত একচুৱেলি মায়ে কলপাতত খাবলৈ আনিছে অকণমান মানে কি হ'ল ল'ৰাৰ ডিঙিত অকণমান কফটো বেছি হৈছে ফেণ্ডাইটিছটো বাঢ়িছে সেইকাৰণে অকণমান পায়সটো তাৰ নামত ভিজাইছে যিহেতু সেইকাৰণে আৰু ইফালে আম ঘৰৰ আম ছোৱালীয়ে ফল মূল বুলি ক'লে পগলা আৰু তাই আপুনি যিমান কাটি দিয়ে আৰু খাব পাৰে চ' তাই খাই আছে আমি খুব ৰাতিপুৱা আহিলোঁ চ' ৰাতিপুৱা ভাতটো খাবলৈ নহ'লগৈ কিন্তু মানে আহি সোনকালে ওলাইছোঁ যিহেতু সোনকালে আহি পাইছোঁ এতিয়া দুপৰীয়াৰ খানাটো ৰেডি অলৰেডি কৰিলে মায়ে কিন্তু ভাবিছোঁ দুই এটাত হেল্প কৰি দিওঁ চ' এইফালে মই কাটি আছোঁ এয়া কি বুলি কয় কোমোৰা আৰু কোমোৰাটো বেলেগ নহয় ল'ৰা ছোৱালীক খাবলৈ দিব লাগে ন ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বহুত ভাল নাজানো কি কাৰণে ভাল কিন্তু খাব লাগে বুলি কয় আৰু সেইটো দালিত দিম বুলি ভাবিছোঁ আৰু এইফালে এইটো বনোৱা হৈ আছে মানে পাৰ তৰকাৰী সিজাইছে আৰু লগতে ইয়াত কুন্দুলি আলু ফ্ৰাই কৰিছোঁ আৰু পাৰ তৰকাৰীটো অলৰেডি উতলিয়ে আছে সেইটো নমাই দিলোঁ আৰু ইয়াৰ পিছত মই ইয়াত ভাজিম কলডিল ভাজিম আৰু দালিটো ইয়াত দেখিছে মই ৰেডি কৰি থৈছোঁ সেইটো বহাই দিম আৰু আজি দুপৰীয়া খানাটো ৰেডি হৈ যাব একচুৱেলি গৰম পৰিছে যদিও কি কাৰণত বনোৱা হৈছে কলডিল ভাজি আৰু পাৰ তৰকাৰী কাৰণ চবৰ কাহ হৈ আছে চৰ্দি হৈ আছে যাৰ কাৰণে পাৰৰ জোল খালে ভাল সেইকাৰণে বনোৱা হৈছে আৰু কলডিল ভাজিটো প্ৰেছাৰ লোৱাৰ কাৰণেও ভাল হেল্ল' এভৰিৱান কালি আহি আৰু ব্লগ নবনালোঁ বহুত ভাগৰ লাগিল আৰু দেখিছে জোতা মা ঘৰ যাবলৈ মই ৰেডি হ'লোঁ আৰু ৰেডি হ'ব ওলাইছে হেল্ল' আমি মা ঘৰত পোৱাই নাই আমি আহিছোঁ বুলি কালি ঘৰত ফোনে নকৰিলোঁ কাৰণ মিছা ক'ব লাগিব যিহেতু সেইকাৰণে ভাইটি ভিডিও রেকর্ড করে দিবেন কি পড়ে আসা বাবা এই ভিডিও করো ঠিক ঠিক লা রিঅ্যাকশন কত মজা না ভিডিও কল করব না করব কি করব জানেন আরে বুয়াই দিওচোন তাইক কি কৰে দেই তাই মানে একদম হকা বকা হৈ গৈছে ইমান হুলস্থুল পাইছে যে হুলস্থুল শুনি চবৰ মুখলৈ চাই আছে একেবাৰে বাবা सर किया भूख लागছে ऐसे खोला মই ঘৰলৈ আহোঁ আৰু স্মিতা মোক ট্ৰেডিং কৰিবলগীয়া নহওক এনেকুৱা হ'বই নোৱাৰে চ' তাই হাতত ট্ৰেডিং কৰি ল'লোঁ আৰু আজি যাওঁগৈ কাৰণ জব ষ্টাৰ্ট কৰিমগৈ আৰু যাওঁতে আজি ডাঙৰ মাহঁতৰ ঘৰত সোমাই যাম তাত গা অলপ বেয়া খবৰ ল'ম যে ছোৱালী নাযায় তাই থাকিব সেইকাৰণে তাই আহিছে তাইক থৈয়ে যাম चोरी ये मिलो गुलु तीनों कपड़ा लगाई दिनु डांस हां
ফ্ৰেণ্ডছ এয়া ঘৰ আহি পাই গ'লোহি আৰু ছোৱালী নাহিল আজি থাকিব কালি ভাইটিয়ে থৈ যাব চ' ৰুম আহি পাই গ'লোহি এয়া আৰু এতিয়া ফ্ৰেছ হওঁগৈ আহোঁতে মামা দুজনৰ ঘৰ সোমাই আহিলোঁ বহুত দিন হৈছিলে যোৱাই নাই খবৰ লৈ আহিছোঁ চ' দেৰিও হৈ গ'ল এয়া দেখিছেনে হ'লে সোনকালে ওলাইছিলোঁ একদম 10টা মানতে কিন্তু এয়া দেখিছেনে 2টা বাজিল চ' এতিয়া ফ্ৰেছ হওঁ আৰু ভিডিঅ'টো চাই থাকিব